বেলেগটো বাদ দিয়ক বাৰু, কিন্তু এই মোৰ মাথাটো চাওকচোন, এইকেইটা দেখিছে হাৰ্ডিকেইডাল ফাট মেলি আছে। মোৰ গুড মৰ্ণিং। আজি ৰাতিপুৱা 5টাতে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। উঠিছোঁ 4:30 মানতে উঠিছোঁ, মানে সাৰ পালোঁ আৰু তাৰপিছতে এতিয়া খাই আছোঁ গৰম পানী আৰু এখন ব্লেংকেট। যিমান গৰম হ'লেও মোক ব্লেংকেট লাগিবই। আৰু আমাৰ ছোৱালী উঠিয়ে চুলি কেনেকৈ বান্ধিব সেইটোহে তাই ঠিক কৰি আছে, যে চুলি এইখিনিতে বান্ধিব। আমাৰ আৰু চুলি নাইকিয়া মানুহ কি কৰিম, যেতিয়া হ'লে ঠিক ঠিক হয়। আৰু আজি যিহেতু চেকআপ আছে, ডক্টৰ ৰাতিপুৱা 6:30 পৰা 1মান বজালৈকে থাকিব, 1 বজালৈকে থাকিব। সেইকাৰণে সোনকালে যাব লাগিব আৰু তাৰ পৰা পাপাৰ ওচৰতো যাম। সেইকাৰণে আৰু এতিয়া ওলাওঁগৈ। গাড়ী 6:30 মাতিম বুলি কৈছে, কিন্তু 7টামান বাজিব চাগে। এতিয়া ওলাই লওঁ। আৰু আমাৰ ওলাই হৈ গ'ল, চাওঁ ছোৱালীজনী চশমা পিন্ধি একেবাৰে গোটেইজনী। আৰু এতিয়া আমি যাম, বাহঁত আহিছে, ঘৰৰ পৰা ওলাইছে, ফোন কৰিছে, আমি ওলাওঁ। আৰু মোৰ চিটি স্কেনৰ ৰিপৰ্টটো আপোনালোক দেখাইছোঁ। ৰিপৰ্ট মানে ফটোখন দেখাইছোঁ, বস্তু এটা। বেলেগটো বাদ দিয়ক বাৰু, কিন্তু এই মোৰ মাথাটো চাওকচোন, এইকেইটা দেখিছে হাৰ্ডিকেইডাল ফাট মেলি আছে। মোৰ ৰিপৰ্ট মানে ফটোকপি দেখি পেলাই কণ্টে ভকে দেখিছে, কাচি যোনটো নিচিনা কৰি পেলালে। আৰু এইফালে চব ওলাই হৈ গ'ল। এইফালে কেমেৰা চেমেৰা লৈ ওলাইছে। এইযোৰ কাপোৰযোৰ বাই চিলাই দিছে, কেনেকুৱা কেনেকুৱা লাগিছে জনাই দিব। আৰু আমি যাওঁ এতিয়া। আৰু আমি এইফালে বেজবৰুৱাটোৰ গান চাই চাই চবেই আহি আছোঁ। গোটেই পল্টনটো মানে কি লেকচাৰ দি আহিছোঁ আৰু আমি ক'ব নোৱাৰিম। আমি আহি পাই গ'লোঁ। ৰাস্তাত মানে সিহঁতক খুৱাব নহ'ল যে, টাইম দেৰি হৈ যাব নহ'লে। এতিয়া খুৱাবলৈ নিছে, বাই মই ডিউটি খুৱাব বাদ দি ন। মোৰ লগতে একেবাৰে নোখোৱা নোবোৱাকৈ মানে একে চেন্নাইৰ পৰা আদি কৰি নগাঁও, গুৱাহাটী চবতে। আগে মানে ইয়াত কুপনটো লৈ লওঁ, তেতিয়া ৰেজিষ্ট্ৰেশ্যনটো এনেই অনলাইন হৈ যায়, কিন্তু কুপনটো ল'লে মানে নিশ্চিন্ত আৰু দিনটো যিখন খাই দিম আৰু। হয়, এতিয়া আমি কামখিনি কৰি লওঁ। একদম অপাৰেশ্যনৰ পিছত আজি খুৰীক পাই গৈছোঁ। খুৰা আৰু মই কাষৰ বেডতে আছিলোঁ কেবিনত, হয়নে খুৰী? মাজতে পাইছোঁ। খুৰা ভাল পাইছে এতিয়া? একেবাৰে চেন্নাই মানে বেডৰ লগৰে। যিহেতু আমি জাৰ্ণিত প্ৰব্লেম হয় কাৰণে ঘৰত একো খোৱা নাই, সেয়ে ডক্টৰৰ তাত নাম দি এতিয়া আমি খাবলৈ আহিছোঁ। খাই বৈ যাওঁ আৰু। এতিয়াও 20-25টা আছে ন আমাৰ আগত, মানে কৈছেহে আৰু প্ৰথমতে বহুত আছে বুলি ক'লে। তাৰপিছত মই যেতিয়া সুধিছোঁ, চিঠি আছে 20জনমান 25জনমান আছে। এতিয়া সময় কওঁ আৰু অলপতো ৰ'ব লাগিবই, কাৰণ আমাতকৈও বহুত আগতে অহা মানুহ বহি আছে। সেইটো মানে মানুহজন যিহেতু এনেকৈ অকণমান পাবলৈ দিগদাৰ, সেইটো কাৰণে মানুহৰ ভিৰ লাগেই। চেন্নাইলৈ যোৱাতকৈ বহুত ভালেই বাৰু ন। চেন্নাইতকৈ বহুত বেটাৰ অপশ্যন। মানে তালৈ গ'লে মানে কিমানখিনি অসুবিধাৰ সন্মুখীন হ'লোঁ হ'লে সেইটো ইমান মানে সকলোৱে আইডিয়া কৰিব পাৰিবই আৰু। এটা জেগাৰ পৰা এটা জেগালৈ গোটেই ঘৰ দুৱাৰ সামৰি সুতৰি 3-4 দিনৰ কাৰণে হ'লেওতো বা এসপ্তাহ কাৰণে যাব লাগিল হ'লে প্ৰত্যেকবাৰে। এইখিনি বহুত সুখ ন। আমি ৰখি আছোঁ ডক্টৰক দেখাবলৈ। কষ্ট কৰিব নোৱাৰি, পেচাব কৰি আছে। আৰু এইজনেই সেইজন ডক্টৰ যিজনে ভগৱান সদৃশ হৈ মোৰ জীৱন বচালে। আৰু ছাৰক ক'লোঁ, ছাৰ এখন চেলফি লওঁ, ধুনীয়াকৈ এগ্ৰী কৰিছে। আৰু মনটো বহুত ভাল লাগিল, ছাৰক দেখিয়ে মনটো ভাল লাগি যায়, মানে এনেকুৱা এটা শান্তি মনত আহে যে ৰিলেক্স হৈ যাওঁ। চেকআপ হৈ গ'ল আৰু ৰিপৰ্ট চব নৰ্মেল। এতিয়া আমি ভাগিনকেইজনী বোলে লিফ্টত উঠে, সেইকাৰণে ওপৰলৈ লৈ আহিছোঁ 3rd ফ্ল'ৰলৈ। তাৰপিছত এতিয়া যামগৈ আৰু পাপাৰ ওচৰত। কেনেকুৱা লাগিছে? আৰু আমি এতিয়া আহি আছোঁ পাপাৰ ওচৰত, আৰু সেই ৰাস্তাৰে যাওঁতেই পাই ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সমাধিস্থল। আৰু তাৰপিছতে পালোঁ আমি গুৱাহাটী ইউনিভাৰ্চিটি, এখন গুৱাহাটী ইউনিভাৰ্চিটিৰ গেটখন। তাৰপিছতে আহি থাকোঁতেই পালোঁ আমি দীপৰ বিল। দীপৰ বিলত আমি আগতে আহিছোঁ, কিন্তু আজি বেছি ভাল লাগিছে, কাৰণ দূৰৰ পৰা সকলো বস্তু বেছি ধুনীয়া লাগে ন। আৰু আমি আহি পাই গ'লোঁ আজাৰা থানা। পাপা পাই গ'ল, পাপা একদম ৰৈ আছে। পাপাই পুৰা বনাই থৈছে, কি বনাইছে চাবা দেই। এইফালে ভাত, এইফালে মাছৰ তৰকাৰী। ইমান গাল বনাব লাগে নে? এইফালে পলটন।
এতিয়া আমি খাম আৰু খাবলৈকে আহিছো এ আমাৰ চাম আৰু নানু চাম মুখিন এইকেইটা খোৱা পাতি আহিছে দেই এইফালে আকৌ মাছো ফ্ৰাই কৰিছে একচৰীয়া মেকুৰীকেইটা এতিয়া আকৌ ঠাণ্ডা আনিছো ইমান যোগাৰ কৰিব লাগে নে মা মানে তেল সলনি 6 টকা লৈছা চাওঁ কেনেকুৱা পাইছা আমি আহিম বুলি কিমান যে বস্তু গোটাই আছে গৰমত এয়া পাপাহঁতৰ খানাৰ মানুহখিনিলে মায়ে পিঠা বনাই আনিছিল হয়নে মা আমাৰ হৈ গ'ল ভাত পানী খাই এতিয়া পাপাক লৈ গুচি আহিলো এনেকৈ এই থৈতো আহিব নোৱাৰি আৰু আজি দিনটো তাৰ পাপাক তাত এইটোৱে মনটো বেয়া লাগিব আৰু সিদিনা দীপৰ বিলখন দূৰৰ পৰা চাই মানে সহ্য নহ'ল কাৰো চব আকৌ ওচৰলৈ গুচি গ'লো আৰু পোৱালীকেইটাই মাছ মাৰি আছিলে সিদিনাখন মই ভিডিঅ'টোত কথাকেইটা কৈ আছিলোঁ কি কৈছিলোঁ এতিয়া পাহৰিলোঁ কিন্তু মানে কিবা এটাতো কৈ আছিলোঁ হয় কিন্তু আজি চাউণ্ডটো অহা নাই সেইকাৰণে মই আজি ভইচটো দি দিছোঁ আৰু আমি সেইদিনা আহি পাওঁতে ঘৰ প্ৰায় ৰাতি 10টামান বাজিছিল কাৰণ ফুৰি কৰি আহিছোঁ তাৰপিছতে এতিয়া আহি ঘৰত ভাত পানী মায়ে বনাইছে যেনে তেনে খাই বৈ শুই থাকোঁ আৰু দিনটো চবৰে ভাগৰ লাগি গৈছে আজি ভিডিঅ'টো ইমানতে বাই বাই